चिरां जिल्ला जाफाया सदर थावनि बासुगावआव कन्स्टेबल प्रदीप शाहआ प्रतिदिन टाइमनि खौरांगिरि जयनथ देबनाथखौ गाज्रि रोखोमै गाग्लोबनायखौ गोख्रों रावजों सोंखारिनानै गोख्रोंसिन साजा होनो दाबि खालामदों। लोगोसेनो गाबोन बेनि हेंथायै जिल्ला बेंगिरिनि लांगोनायाव धरना हाबाफारि लागोन होननानै फोरमायदों चिरां जिल्ला जाफानि नेहाथारि आब्दुल मालिक आहमेदा। चिरां जिल्लार बासुगाव চহৰৰ মাজমজিয়াত আজি এজন কনষ্টেবলে আৰক্ষী কনষ্টেবলে সাংবাদিক প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেৱনাথক বেয়াকৈ প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে, সাংবাদিক নিগ্ৰহ কৰাৰ ঘটনা পোহৰলৈ আহিছে আৰু উক্ত ঘটনাক আমি চিৰাং জিলা সমিতি জাফাৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ইতিমধ্যে আমাৰ জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদীপ চৌধুৰীয়েও এই ঘটনাক গৰিহণা জনাইছে, তীব্ৰ ভাষাৰে গৰিহণা জনাইছে। সকলোৱে এই সাংবাদিক নিগ্ৰহৰ ঘটনাক গৰিহণা জনাইছে। আমি জাফাৰ তৰফৰ পৰা যিহেতু আৰক্ষী কনষ্টেবল এজনে হেলমেট নোহোৱাকৈ তেওঁ গৈ আছিলে আৰু যি সময়ত আৰক্ষীয়ে যিকোনো লোককে হেলমেট পৰিধান নকৰাৰ বাবে জৰিমনা বিহিছে আৰু সেই সময়তে আৰক্ষী কনষ্টেবল এজনে যেহেতু হেলমেট পৰিধান নকৰাকৈ বাইক চলাইছিলে, যাৰ বাবে সাংবাদিক জয়ন্ত দেৱনাথে আৰক্ষীজনক প্ৰশ্ন কৰিছিল। প্ৰদীপ শাহ নামৰ আৰক্ষী কনষ্টেবলজনক বাসুগাঁও থানাত কৰ্মৰত আছে প্ৰদীপ শাহ আৰু বাসুগাঁও থানাৰ কনষ্টেবলজনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বাসুগাঁও থানাৰ একাংশ কনষ্টেবলে গৈ পেলাই বাসুগাঁও চহৰৰ মাজমজিয়াত সাংবাদিক জয়ন্ত দেৱনাথক খুব বেয়াকৈ প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে, যাৰ বাবে উক্ত আৰক্ষী কনষ্টেবল আৰু সাংবাদিক নিগ্ৰহত জড়িত থকা সাংবাদিকসকলক কঠোৰ শাস্তিৰ দাবী জনাইছোঁ আমি চিৰাং জিলা সমিতি জাফাই ইতিমধ্যে আৰক্ষী কনষ্টেবলজনৰ শাস্তিৰ দাবীত অহাকালি মঙলবাৰে ৰাতিপুৱা 11 বজাৰ পৰা 12 বজালৈ এঘণ্টীয়া কলা বেজ পৰিধান কৰি মৌন প্ৰতিবাদৰ ব্যৱস্থা কৰিছোঁ। আমি সকলো সাংবাদিক সংগঠন, সংবাদকৰ্মী, প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলক আমি আহ্বান জনাইছোঁ, দল সংগঠনৰ বিষয়ববীয়াক আহ্বান জনাইছোঁ। সাংবাদিক নিগ্ৰহৰ এই ঘটনাক প্ৰতিবাদ জনাই আমাক যাতে সঁহাৰি দিয়ে সকলোকে আহ্বান জনাইছোঁ। মুঠতে আৰক্ষী বিষয়া যিজন আৰক্ষী কনষ্টেবল দোষী কনষ্টেবল তেওঁক কঠোৰ পৰা কঠোৰ শাস্তি বিহাৰ দাবী জনাইছোঁ আমি চিৰাং জিলা সমিতি জাফাৰ তৰফৰ পৰা।